সম্মানীয় আমার নিমন্ত্রিত আচার্য, আজি এই বাইক র্যালি ভাগত অংশগ্রহণ করা প্রতিগৰাকী আমার সম্মানীয় সদস্যবৃন্দ, বৰদোৱা সত্ৰৰ প্ৰতিগৰাকী যিসকল নতুন প্ৰজন্মৰ তেওঁলোকে নাজানিব, কিন্তু পুৰণা ছবি ৰাজ কাপুৰৰ সেই তাত সমাজৰ অত্যন্ত স্পৰ্শকাতৰ কেইটামান দিশ ৰাইজৰ সন্মুখলৈ লৈ যাবলৈ ৰাজ কাপুৰ জোকাৰ হৈছিল, নিজকে জোকাৰ হিচাপে সাজি লৈছিলে। কাৰণটো কি হয়, কিছুমান বস্ত্ৰ পৰিধান কৰিলে ৰাইজে কথা কিছুমান বেছি ভালকৈ বুজি পায়। ৰাজ কাপুৰৰ নিচিনা এজন এক্টৰ, এজন কলাকাৰ সেই তেনেকুৱাটো আমি হ'ব নোৱাৰোঁ। কিন্তু আজি এই বস্ত্ৰভাগ আমি যে পৰিধান কৰি আহিছোঁ, বাইকখন চলাই আহিছোঁ, তাত কেইটামান খুব গুৰুত্বপূৰ্ণ কথা লুকাই আছে। এই গৰমৰ দিনটোত এই জেকেট, এনেকুৱা এটা জেকেট এটা আমি কিয় পিন্ধিছোঁ, হেলমেটটোৰ ওপৰত এই কাপোৰখন কিয় লৈছোঁ, এইটো ফেশ্বন নহয়। বুট জোতাযোৰ কিয় পিন্ধিছোঁ ইমান গৰমত? প্ৰথমতে মই ক'ব বিচাৰিম আমাৰ বাই ভনী আই মন্ত্ৰীসকলক, আমি কেতিয়াবা ল'ৰা ছোৱালীৰ খুব জোৰ কৰাৰ বাবে এখন বাইক তেওঁলোকক কিনি দিবলৈ বাধ্য হওঁ, আৰু কেতিয়াবা আমি আলসুৱা মৰম কৰিবলৈ গৈ আমি তেওঁলোকক এই বাইকখন কিনি দিওঁ। বাইকখন কিনি দিয়াৰ কোনো আপত্তি নাই, চৰকাৰৰ তৰফৰ পৰাও স্কুটি দিয়া হৈছে। কিন্তু এই বাইকখন দিয়াৰ লগে লগে এই বাইকখন কেনেধৰণে চলাব লাগে বা হেণ্ডেলডালত হাত দিয়াৰ লগে লগে কিখিনি গুৰুত্বপূৰ্ণ কথা মানি চলিব লাগে, সেইকাৰণে সেইখিনি কথা আমি আমাৰ ঘৰতে যদি তেওঁলোকক শিকাই নিদিওঁ, সেইকাৰণে ভিডিঅ' দামনিয়ে আপ্ৰাণ চেষ্টা কৰিছে, তেওঁলোকক লাইচেঞ্চখন দিওঁতে সেইখিনি ক'বলৈ চেষ্টা কৰে, কিন্তু গুৰুত্ব সহকাৰে কিমানে লয়। এক নম্বৰ কথা, মদিৰা পান কৰি আমি গাড়ী বা মটৰচাইকেল বা যিকোনো যান বাহন চলাব নাপায়। প্ৰকৃততে আমি এষাৰ কথা হৃদয়ংগম কৰিছোঁ নে নাই কৰা? এক পেক খাই দিওঁতে একো নহয়, সাধাৰণ কথা। যিহেতুকে আমি ডেকা ল'ৰাবোৰ লগ পাওঁ, যেতিয়া আৰক্ষী বিভাগে ধৰি আনে, তেওঁলোকৰ লগত যেতিয়া কথা পাতোঁ, তেতিয়া কয় যে ছাৰ এক পেকহে খাইছোঁ। যেতিয়া আমি উৰিয়া ঘাটত ৰৈ থাকোঁ, আমাৰ ট্ৰাফিক ইন্সপেক্টৰ মহোদয় তেওঁলোক গোটেইখিনি আমাৰ আছে, দ্বিতীয় বিভাগৰ পৰিবহণ বিভাগৰ আমাৰ অফিচাৰসকল আছে, আমি একেলগে লৈ যেতিয়া ৰৈ থাকোঁ, এটা জেগাত যোৱাবাৰ বিহুত নহয়, যেতিয়া আমি ৰৈ পেলাই তেওঁলোকক সুধিছিলোঁ উৰুকাৰ দিনা কিমান আমি যান বাহন পাইছোঁ, কিমান ছাৰ আজি এৰি দিয়ক, আৰু উৰুকাৰ দিন এটা পেগহে খাই আহিছোঁ। মুখেৰে মাত মাতিব পৰা নাই, মহিলাগৰাকী কাষতে বহি আছে, আমাক কৈছে যে আমি ইমান কৈছোঁ ছাৰ, কিন্তু মানুহজনে নুশুনে, কি কৰিব? আজি এনেকুৱা এখন সমাজত আমি বসবাস কৰিছোঁ, য'ত সেই মদিৰা পান কৰি গাড়ী চলালে যে অকল নিজৰে নহয়, আনৰ প্ৰাণ আতংকিত তেওঁ হ'ব, আৰু বা তেওঁৰ বাবেও এটা আশংকা হ'ব। আৰু মোৰ এই এনে ব্যৱহাৰ বা মোৰ এনে আচৰণেৰে যে কাইলৈ গোটেই সমাজখনত এটা ব্যাধিৰ ৰূপৰ সৃষ্টি হ'ব পাৰে, আৰু মোকে দেখি নতুন প্ৰজন্মই যে আৰু এইখিনি কাম কৰিব, সেইখিনি কথা আমি উপলব্ধি কৰিব লাগিব। ঘৰতে যদি দেউতাকে মদ খাই গাড়ীখন চলায়, মই বহুতে মদিৰা পান কৰে, চৰকাৰে মদিৰা বিক্ৰী কৰে, তাৰ ওপৰত মই মোৰ মন্তব্য প্ৰদান কৰিব মই নিবিচাৰোঁ। কিন্তু মদিৰা পান কৰি একো নহয় দে মই গাড়ীখন চলাই লৈ যাম বুলি আমি যদি ঘৰত নকওঁ, ৰ'ব লাগিব বুলি, তেতিয়াহ'লে কিন্তু এক্সিডেণ্ট বা দুৰ্ঘটনা হ'বই। কিয়নো সেইটো সময়ত জুচ উঠি থাকে যে মই পাৰিম, মই পৃথিৱীখন জয় কৰি ল'ব পাৰিম, সেই তেনেকুৱা এটা মনোভাৱ আহে। ওচৰতে গৈছে আমাৰ